নমস্কাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি মোৰ ভিডিওটো আৰম্ভণি কৰিছো। আজি হল গৰু বিহু আৰু গৰু বিহুৰ দিনা ৰাতিপুৱা আমাৰ ধুনধুনে ককায়েকৰ লগত কণী যুঁজাইছে দেখিছেনে। তাৰ পিছত আকৌ আজি আমাৰ ধুন মানুহৰ জন্মদিনো আৰু জন্মদিন মানে কি হয় 14 এপ্ৰিল 1 বহাগত আমাৰ ধুনধুনৰ জন্ম হৈছিল। এইবাৰ আকৌ 14 এপ্ৰিল গৰু বিহুৰ দিনা পৰিলে আৰু 1 বহাগ কাইলে হ'ব। তো ভিডিওটো দুই দিনৰে দিছো। আজি হল গৰু বিহু, কাইলে 1 বহাগ। আমি কাইলে 1 বহাগৰ দিনাখনিহে বাৰ্থডেটো সৰু সুৰাকে আয়োজন কৰিম। এইফালে আকৌ দেখিছেনে আমাৰ চোতালত বিহু আহিলেই নহয়। এই বিহু আকৌ আমাৰ সোণ মানুহহঁতৰ দেই। সোণ মানুহ আৰু দুটামান লগৰ লগ লাগি পেলাই গাঁৱৰে তাহাঁতি এনেকে হুঁচৰি কৰিছে আৰু ককায়েকক ঢোল বজোৱা দেখি পেলাই আমাৰ আকৌ ধুন মানুহ একদম ফূৰ্তিত কব পৰা নাই। সি একেবাৰে হাত হিলাই নাচিছে। আজি সি মানে ভাত পানী নোখোৱাকে ওলাই গ'ল। লগৰ সকলো আহিলে ততাতৈয়াকে ওলাই গৈছে। একদম মানে গাত ৰক্ষা নাই। এইফালে আকৌ মৃদুকৰ নিয়ম কৰি ললো দেই। আৰু লগতে এয়া দেখিছেনে পানী দিয়া ভাত। সি মানে বিহু কৰি মানে ভোক লাগিলে সি ততাতৈয়াকে আহিছে আৰু এয়া পানী দিয়া ভাত খাইছে। আৰু যিহেতু আজি পানী দিয়া ভাত খোৱা নিয়ম তো পানী দিয়া ভাতে খাইছে। এয়া ময়ো এইফালে ভাত কেইটামান পানী দিয়া ভাত কেইটামান লৈ পেলাই এনেকে খাই ললো আৰু দেই। মানে আজি বিহুৰ দিনা মানে পিঠা বনাই থাকিবলগীয়া হৈছে। কাৰণ এইদিনা দোকানলৈ অহা যোৱা কৰি আছো। সময় নাই পিঠা পনা বনাবলৈ কৰিবলৈ। এতিয়া লৰা শুৱাই মেলি পিঠাকেইটা বনাবলৈ লৈছিলো। অলপমান হৈছে আৰু দুটামান আছে বাকী বনাবলৈ। এয়া বনাই আছো পুৰা পিঠা। মালপোৱা বনাই আছো। এইখিনি হৈছে আৰু এইখিনি অলপমান কালাৰটো বেছি হেৰি হৈ গ'ল দেখিছেনে, ডেৰা লিখীয়া হৈ গ'ল। আমাৰ ঘৰৰ আজি প্ৰথম আলহী। এয়া আজি প্ৰথম আলহী আমাৰ ঘৰ। এয়া প্ৰথম চাহ কাপ যাচিছো আৰু দেই। কিন্তু চাহ খাবলৈ আমাৰ পিঠা বনাব বৰ বেছি নাই। এতিয়া পুছিলো পিঠা। এয়া নিমকি বনাইছিলো। দি দে। তাৰপিছত এয়া আৰু মই, এয়া আমাৰ পোৱালি বাৰ্থডে বয়। কিন্তু বাৰ্থডে আজি নেপাতিলো দেই ৰাইজসকল। বাৰ্থডে কাইলেহে পাতিম। 1 বহাগত ল'ৰাটো জন্ম, কিন্তু 14 এপ্ৰিল আৰু 1 বহাগ জন্ম। আজি 14 এপ্ৰিল, কাইলে 1 বহাগ হ'ব। গতিকে আমি অসমীয়া মতে ধৰিছো, অসমীয়া মতে পাতিম কাইলে। পাতিম নহয় নেপাতো, মানে এনে থুলমূলকে আৰু আমি আহিব মানে সেইফালে কিন্তু সৰকে খাই ৰহি হাঁহ খাম। ৰহি আৰু গাহৰি। আৰু আজি হল 1 বহাগ আৰু ধুনধুনৰ জন্মদিন আমি আজিয়ে আয়োজন কৰিম সৰু সুৰাকৈ। আৰু ৰাতিপুৱাই যাবলৈ ললো
মন্দিৰলৈ বুলি চাকি এগছ দি থৈ আহোঁ আৰু ধুনধুনা আকৌ এইপিনে দেখিছেনে অকণমান আমনি কৰিছে তাৰ চকুৰ পৰা অলপমান ফেচকুৰি ওলাইছে ফেচকুৰি আছে ল'ৰাটো মানে অকণমান আমনি কৰিছে সি আৰু মোৰো দেহাটো বহুতেই বেয়া সি আৰু আকৌ দেহাটো বেয়া কৰিছে নেকি চকু অসুখে কৰিছে নেকি এনে একো ধৰিব পৰা নাই তো এয়া আমি মন্দিৰলৈ বুলি ওলাইছোঁ মন্দিৰৰ পৰা আহি পালোহি পাই পেলাই লগতে আহোঁতে কেকটো লৈ আহিলোঁ কেকটো আকৌ মাহঁত মানে আহি আছিলে মায়ে শিৱসাগৰৰ পৰা আহি আছিলে তাৰপিছত আমি তাৰ পৰা কেকটো মাহঁতৰ লগতে লৈ আহিলোঁগৈ এয়া কেকটো লৈ আহিলোঁ তাৰপিছত এতিয়া মাক পূৰা মায়ে পায়সখিনি বনাব তাৰপিছত এতিয়া চাহ তাহ খাই লওক আৰু তাৰপিছত পায়সখিনি বনোৱাত মাক লগাই দিম তাৰপিছত এয়া ধুনধুনৰ আকৌ গাটো অলপমান ভাল নাই তাৰমানে চকুৱে খুব ফেচফুৰিয়াই আছে ইপিনে মোৰো গা ভাল নাই কিনো হৈছে জানো অলপ দিনৰ পৰা অকল বেমাৰ অলপ দিন ভাল হয় আকৌ বেমাৰেই হয় তো কালিও মোৰ ভাত খোৱা নহ'ল মানে কালি মোৰ খুব মূৰৰ বিষ হ'ল তাৰপিছত ৰাতি ভাত নাখালোঁ ৰাতিপুৱাই যি সেই নিয়মৰ পানী দিয়া ভাতকেইটা খোৱা কালিও ভাত খোৱা আজি এতিয়ালৈকে ভাতেই খোৱা নাই গতিকে কণী এটাকে আমলেট কৰি পেলাই ভাত দুটামানো প্ৰথম খাই লওঁ পেটটো খুব ভোক লাগিছে তো খাই বৈ লওঁ ভিডিঅ'টো চাই থাকিব আপোনালোক সকলোৱে পাহি ক'ত গ'লে আৰু এইফালে কণমানি কেইজনীয়ে বিহু গাবলৈ বুলি আহিছে তাহাঁতি এনেকৈ জেং বিহু কৰিছে আৰু আমাৰ ডাঙৰ ল'ৰায়ো মানে সোণ মানুহেও মানে এনেকৈ হুঁচৰি গাই ফুৰিছে দেখাইছিলে মই ভিডিঅ'টোতে যে সি এনেকৈ মানে লগৰ ল'ৰাখিনিৰ লগত পূৰা হুঁচৰি গাই ফুৰিছে আৰু এই কণমানি কেইজনীও ধুনীয়াকৈ জেং বিহু কৰিছে দেখিছেনে আৰু এই ভিডিঅ'টো দিয়া দুদিনমান হয়তো দেৰিও হ'ব পাৰে কাৰণ মোৰো গা বেয়া আৰু মানে ল'ৰাও গা বেয়া তো ভিডিঅ'টো হয়তো লেটকেও যাব পাৰে মানে কেতিয়া দিওঁ কেতিয়া পোষ্ট কৰিব পাৰোঁ ঠিক নাই আৰু বিহুকেইদিনতো কৰিব নোৱাৰোঁ কাৰণ ঘৰত থাকিলে নেটেই নাপায় নে কি নে ভিডিঅ'টো মানে পোষ্ট নহয়েই আমাৰ এইফালে পায়স হৈ গ'ল দেই পায়স ৰেডি হৈ গ'ল তাৰপিছত এইফালে আকৌ খানাৰ আয়োজন এইফালে খানা বনি আছে আলু পিঁয়াজ কাটিছে এইফালে মাহীয়েক আহি গ'ল এইফালে এনাই দদৌ আহিলে আলু পিঁয়াজ কাটিছে আৰু দেই খানা আমাৰ ধুনধুনে এনাই দিয়া চোলা পিন্ধিলে এনাই দিয়া চোলা পিন্ধিলে আমাৰ ধুনধুনে এনাই দিয়া চোলা পিন্ধি কেক কাটিব ন এইফালে কেকটো উলিয়াই মেলি লৈছোঁ ধুনীয়াকৈ তাৰপিছত এইবোৰ অকণমানিকেইটাই মানে এইবোৰ ৱালত ডেক'ৰেশ্যন দি দিলে মোৰ দেখিছেনে কাহ মানে ভিডিঅ'টো এডিটিং কৰি থাকোঁতেও মোৰ মানে কাহ আহি গৈছে আৰু এইফালে কেকটো উলিয়াই মেলি ল'লোঁ আৰু ডেক'ৰেশ্যন মানে কিয় সেয়া অকণমান আৰু অকণমানিকেইটাই আমাৰ দাই ছোৱালী আহিছিলে তাই হেঁতি এনেকৈ ডেক'ৰেশ্যন দিছে আৰু Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you.
চলিলা শুনা বাৰ্থডে অ সব লন্ড বন্ধ হয়ে ফেনখন চলাবই নালাগিলে ৰ'দে এপিনে বাৰ্থডে কেক চেক কাটি হ'ল তাৰপিছত এনেকে পায়কে কেকে মাহঁতে এনেকে বিটাই কৰি দিছে আৰু সৰু ল'ৰা ছোৱালীকেইটাক তাৰপিছত এপিনে ভণ্টিহঁতো যাবলৈ হ'ল আৰু সৰু ল'ৰা ছোৱালীখিনিকো আমি এনেকে ভাত এসাঁজক খোৱালোঁ কিন্তু সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল আৰু মোৰ ৰুমৰ অৱস্থা দেখিছেনে কি হৈ আছে পুৰা লণ্ড বন্ধ হৈ আছে এপিনে মাহঁতো যাবলৈ ল'লে আৰু আজিৰ ভিডিঅ' ইমানেই আছিল আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তাৰপিছত আমাৰ ধুন মানুহকো আশীৰ্বাদ কৰিব যাতে ভালে কুশলে ডাঙৰ দীঘল হয় ভৱিষ্যতে যাতে এজন ভাল মানুহ কৰিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ